এয়া আজি আপোনাক নতুন এটা ভিডিঅ' দেখাই আছোঁ। দুপৰ টেঙা পাত বুলি কয়। দুপৰ এটা ঔষধি গুণ থকা গছ হয়। শাকো আমি এইটো খাবও পাৰে, তৰকাৰী বনাইও খাব পাৰে, মাছৰ লগত জোল বনাই, আৰু এনেও খাব পাৰে। ঔষধি গছ দুপৰ টেঙা, আৰু বহুতে এইটো পাতে গজা বুলিও কয়। তাৰমানে ইয়াৰ পাতটো যদি মাটিত পেলাই থয়, এই পাতটোৰ পৰাই আপোনাৰ পুলি হৈ যায়, গছ হৈ যায়, সেইকাৰণে পাতে গজা বুলি কয়। অসমৰ বিভিন্ন ঠাইত বিভিন্ন নাম দি মাতে। আপোনালোকৰ তাত কি বুলি কয় জনাবচোন, যদি চিনি পাইছে গছজোপা ভালকৈ চিনি লওক পাতকেইটা। তাৰপিছত এয়া ছিঙি আছোঁ। এইটো ৰসটো দি তৰকাৰী বনাব পাৰে মাছৰ লগত। এয়া মই ছিঙি ল'লোঁ পাতখিনি। এয়া গোটেই পাতখিনি ছিঙি আছোঁ। পাতখিনি ছিঙি খৰাহিটোত লৈছোঁ। তাৰপিছত ভালকৈ পাতখিনি ধুই ল'ব, কাৰণ গছত বিভিন্ন হেৰি থাকিব পাৰে। গতিকে পাতখিনি ছিঙাৰ পিছত ভালকৈ ধুই ল'ব। ছিঙিলোঁ, দেখিছে নহয়, ছিঙিলোঁ। তাৰপিছতে ধুই লোৱাৰ পিছত এনেকৈ পটাত পিচিবও পাৰি, কিন্তু পটাত আজিকালি কষ্ট হয়, পটাও হেৰি নাই, চবৰে ঘৰত নাপাব পাৰে। মিক্সি মেচিন সকলোৰে ঘৰত আছে। মিক্সি মেচিনত দি দিব, দি পেলাই অলপ পানী দিব লাগিব তাত, মিক্সি মেচিনত ভৰাই ল'লোঁ। তাৰপিছত তাতে অলপ পানী দি দিম, তেতিয়া পিছাটো ভালকৈ যাব। এয়া পানী দিলোঁ অলপ, পানী দি ঢাকনখন মাৰি দিলোঁ। মাৰি দি এতিয়া ছুইচটো দি দিলোঁ মিক্সি মেচিনৰ। ছুইচটো দি দিলোঁ, এতিয়া পিছা গৈ আছে। পাতখিনি ভালকৈ পিচি ল'ব লাগিব। পিচি লৈ বস্তুটো আনি পেলাই তাৰপিছত চাকি ল'ব। সীতাটো বেলেগ কৰি পেলাই চাকি ল'ব, ৰসখিনি উলিয়াই ল'ব। ধুনীয়াকৈ ৰসখিনি উলিয়াই ল'লোঁ, দেখিছে নহয়। ধুনীয়াকৈ ৰসখিনি উলিয়াই ল'লোঁ। সীতাটো আঁতৰাই দিলোঁ, সীতাটো আঁতৰাই থ'ব। তাৰপিছত এই ৰসখিনি দি আপোনালোকে এতিয়া তৰকাৰীও বনাব পাৰে, মাছৰ লগত পিঁয়াজ জলকীয়া আদা নহৰু দি। মাছৰ লগত ধুনীয়া লাগিব খাই, তৰকাৰী বনাব পাৰে। কিন্তু এনেও খাব পাৰি ইয়াৰ ৰসটো। মই আজি তৰকাৰী নবনাওঁ, এনেই গিলাচত বাকি ল'লোঁ। বাকি লৈ ৰসটো এনেকৈ খালোঁ। আপোনালোকে মাজে মাজে খাবচোন, শৰীৰৰ কাৰণে ভাল, দেহৰ কাৰণে ভাল। খাব এনেকৈ।